যোৱাবাৰ আমাৰ প্ৰগ্ৰামটো বহুত ভাল হৈ গ'ল। আমাৰ অনুষ্ঠানটো বহুত সুকলে গ'ল। এবাৰ কি কৰিম বুলি ভাবিছ? এবাৰ যোৱাবাৰৰ নিচিনা নকওঁ, কিবা এটা বেলেগ কৰিম, নতুন কৰিম। যাতে দৰ্শকে দেখি কয় আমাক, বাহ কি সুন্দৰ হৈছে অনুষ্ঠানটো। পিছে তই কি ভাবিছ এবাৰ কেনেকে কৰিম, মানে কি কৰিম? এবাৰ তুমি ভাবাৰ নিচিনাই কৰিব লাগিব। আৰু আমি দুজন মানে লগ হৈ পেলাই এইটো কথাটো ভালকে আলোচনা কৰিব লাগিব। আলোচনা এবাৰ কৰিব লাগিব। যোৱাবাৰৰ নিচিনা নহয়, আকৌ নতুনকে কৰিম, নতুন যাতে বহুত ভাল হয় মানে। ঐ ৰ এইকেইটা কোন ঐ? আমি ধৰিব পৰা নাইচোন। কোন ঐ এইকেইটা? আমি কিবা অলপমান আলোচনা কৰি আছিলো। আমিও কিবা এটা আলোচনা কৰি আছো, বঢ়িয়া কথা। আহা। আচ্ছা কচোন, কোনজনী ছোৱালীৰ বিষয়ে আলোচনা কৰিম বুলি কৈছিলি? খালি তই ছোৱালীৰ কথাকে পাই থাক, মই কিবা ছোৱালীৰ কথা আলোচনা কৰো নেকি? তই আগে পিছে ছোৱালীৰ কথাই কওঁ যে, সেইটো আৰে ছোৱালীৰ বাহিৰে বেলেগ কথা আছেতো। ছোৱালী। ঐ নহয়, ৰচোন ৰ, ছোৱালীৰ কথা নহয়। এইবাৰ আমি মহিষাসুৰ বধ কৰিম। ৰচোন ৰ, এবাৰ আমি মহিষাসুৰ বধ নহয়, এবাৰ আমি কংস বধ কৰিম। ৰচোন, এবাৰ আমি কংসৰ মহিষাসুৰ বধ নহয়, এবাৰ আমি মৰম তোমাৰ বাবে কৰিম। ৰচোন ৰ, এই পেনে চাচোন, মৰম তোমাৰ বাবে আহি গল বে। কি কৈ আছিলি? মই চব শুনি আছিলো। এইবাৰ আমি বকাসুৰ বধ কৰিম। এইবাৰ বঢ়িয়া লাগিব। ৰচোন ৰ। এইবাৰ আমি কৃষ্ণ বধ কৰিম। তই এবাৰ কৃষ্ণ বধ কৰিবি? ঐ ধৰ ইয়াক। ৰবা, তোমালোকে কৃষ্ণ বধ কৰিব নালাগে, ৰুক্মিণী হৰণ কৰাচোন। তোমাৰ এই কেটেঙা বডিতে যদি মোক টাচ কৰিব পাৰা। কি কেটেঙা বডি? তহঁতে ৰুক্মিণী হৰণ কৰিব নালাগে, কৃষ্ণ বধকে কৰ। চালা মোক দম দিয়ে, কেটেঙা বডি বুলি। হ'ব হ'ব, তহঁতে কৃষ্ণ বধকে কৰ। কি পালি? তহঁতে যিটো কথাৰ কাৰণে কাজিয়া কৰি আছ, সেই বস্তুতে মই পাই গলো। কি বস্তু পালিনো? তহঁতে যিটো কথাৰ কাৰণে কাজিয়া লাগি আছ, সেই কাহিনীটোৱে পালো। কি কাহিনী পালিনো? এইবাৰ আমি বলাৎকাৰ বধ কৰিম। সেই বলাৎকাৰ বধ নকৰে নহয়, বলাৎকাৰীকহে বধ কৰে। তাকেইতো, এবাৰ আমি বলাৎকাৰকাৰী বধ নাটক কৰিম। এইবাৰ আমি বলাৎকাৰকাৰী নাটক কৰিম। কি হল?
মোৰ চাৰা তই এইবাৰ আমাৰ নাটক বলাৎকাৰ কাৰিকৰ